স্কুল দেখিছে নে কিমান ডাঙৰ? এইটো ভাল লাগিছে নে স্কুলটো? এই যে যিটো আহিলা যে ভিতৰত সোমালা যে, আমাৰ স্কুলটো দেখাত ভাল লাগিছে নি? ইয়াতে আহা, মই দেখাম, ইয়াৰ পৰা দেখাম। দেখিছানে? এইফালে চোৱা, এইফালে এইফালে কিমান দীঘলীয়া দেখিছানে? এইফালে চোৱা, এইবিলাক চব আমাৰ ডাঙৰ স্কুল হয়। তুমি দেখিছানে? এই চোৱা, ইয়াতে খাৰা হৈছো বঢ়িয়া। আৰু জোৰছে যেনেকা আংকলক কৈছিলে এনেকা কোৱা। এই মনত পেলোৱাচোন বস্তুটো কেনেকা কৈছিলা কোৱা। আংকুল আংকুল 10 মিনিট ৰবা, আমাৰ বস্তুবোৰ উলিওৱা হোৱা নাই। নাই নাই, দুইবাৰত কৈছা তুমি, দুইবাৰত কৈছা না? মাজতে এটা ব্ৰেক দি পেলাই প্ৰথম 2 মিনিট কৈছিলে, ইয়াৰ পিছত 10 মিনিট কৈছে। ইয়াৰ আগতে কিবা কৈছিলে? তোমাক ডাঙৰ বনাই দিম মই, একদম আকাশত লৈ যাম, বুজি না? বেলেগৰ পইচা আছে, স্কুল নাই, আমাৰ পইচাও আছে, স্কুলো আছে। বুজিছানে? এনেকা ঘূৰাই বস্তু বনাই প্ৰডাক্ট উলিয়াই দিম। হাতী চাকৰি কৰে নি? হাতী চাকৰি নকৰিলে মৰিছে নি? হাতী খাই আছে, তাৰ ইমান ডাঙৰ পেট। চাকৰি কৰিলে কি হ'ব? হাতীয়েতো চাকৰি কৰা নাই, অফিচাৰ হৈছে নি? কতো হোৱা নাই। তাৰ কামটো হ'ল যে আপোনালোক পুৰা ফেমিলিটো লৈ ইয়াতে আহি যায়, কেম্পাছৰ ভিতৰত আপোনাকো কাম দিম, তাকো মই কাম দিম। আৰু চবতকৈ ডাঙৰ কামটো হ'ব ল'ৰা ছোৱালী দুটা পঢ়িব। এইকাৰণে ইঞ্জিনিয়াৰ, ডাক্তৰ, IAS অফিচাৰ বনাই দিম তাক। নবনাও পইচা বৰ্ব মন নাই। নাই না, মানুহৰ ঘৰ বনাই দিলে তোমাক আৰু পইচা দিব। ধুনীয়া ৰুম দিম, ইয়াতে থাকিব, স্কুলত ভৰ্তি কৰাই দিব। বিছনা দিম আমি, আৰু দুজনক চাকৰি দি দিম। কি কৰিব পাৰিবা ক? সৰু সুৰা কাম কৰিব পাৰিবা। ব্যস্ত হৈ থাকিলে হ'ল ন? নলবাৰীত কোন জেগাত ঘৰ? ৰঙিয়া নি? ঘৰত আৰু কোন আছে? মাও ইয়াতে থাকে নি? তোমালোকৰ লগত নে বেলেগ জেগাত? এটা কেম্পাছতে আমি আছো। মা কাৰ লগত থাকে? মা ভাইটি দুটা একেলগে। এতিয়া তোমালোকে ইয়াতে আহিলে মা ভাইটিও আহিব লাগিব। আপুনি যে আনিম বুলি ভাবে আনিব পাৰে। তোমাৰ মায়ে কিবা কাম কৰে নি? মাও মানুহৰ কামৰ বাচন দিম। কাম দিম, হোষ্টেলত কাম দিম। ইয়াতে কষ্টৰ কাম এটাও নাই, চব ছায়াৰ ভিতৰত কাম না, হাল বাংগাৰ কাম নাই। আৰু মোৰ ভাইটিটো গাড়ী চলাই, ভাইটিটো লাইচেন্স